হেল্ল' বন্ধুসকল, নিশ্চয় সকলোৱে ভাল মঙল আৰু আপোনালোকে চাই আছে টেক চেনেল। বন্ধুসকল, প্ৰতিদিন নিচিনা আজি আপোনালোকৰ মাজত অন্য এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টৰ বিষয়ে। অসম হায়াৰ ছেকেণ্ডেৰী যিসকল ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন যে ৰিজাল্ট কোনদিনা প্ৰকাশ পাব। আজি বহুদিন হৈ গ'ল পৰীক্ষা হোৱাৰ, কিন্তু আজিলৈকে ৰিজাল্ট প্ৰকাশ পোৱা নাই। যোৱা কেইদিনমান আগত এটা নটিচ জাৰি কৰিছিল, যিটো নটিচত উল্লেখ আছিল যে 20 জুনত ৰিজাল্ট ঘোষণা কৰিব, কিন্তু 20 দিনতো কিবা কাৰণবশতঃ ৰিজাল্ট ঘোষণা কৰিব পৰা নাই। পৰৱৰ্তী সময়ত হয়তো নটিচ জাৰি কৰিছে এটা, আপোনালোকে স্ক্ৰীনত চাই আছে। এই নটিচ জাৰি কৰিছে, ইয়াতে উল্লেখ আছে 31 জুন, 31 অৰ্থাৎ জুন মাহৰ 30 তাৰিখতে ৰিজাল্ট ঘোষণা কৰিব। ইয়াতে কোনো ডিক্লেৰেশ্যন দিয়া নাই যে জুন মাহৰ 30 তাৰিখে ঘোষণা কৰিব। ইয়াতে জাষ্ট এটা নটিচ জাৰি কৰিছে। এইটোত কৈছে যে সম্ভাৱ্য জুন মাহৰ 30 তাৰিখৰ ভিতৰতে ৰিজাল্ট ঘোষণা কৰিব পাৰে। ইয়াতে চাওক টেন্টাটিভ বুলি এটা অপশ্যন আছে, তো এইটো কি বুজাইছে? সম্ভৱত দিব পাৰে জুন মাহৰ 30 তাৰিখৰ ভিতৰতে। ইয়াৰ আগতো হ'ব পাৰে, ইয়াৰ পিছতো হ'ব পাৰে। তো বন্ধুসকল, বহুতে এনেকুৱা ভিডিঅ' বনাইছে যে 25 তাৰিখে ৰিজাল্ট ঘোষণা কৰিব, কিন্তু এনেকুৱা ধৰণৰ কোনো নটিচ জাৰি কৰা নাই। এইটো অফিচিয়েল নটিচ হয়। ইয়াতে উল্লেখ কৰিছে, চাওক পুনৰ দেখুৱাই দিছোঁ আপোনালোকক, 31 জুন অৰ্থাৎ জুন মাহৰ 30 তাৰিখত ৰিজাল্ট ঘোষণা কৰাৰ সম্ভাৱনা আছে যে 30 জুনৰ ভিতৰতে ৰিজাল্ট ঘোষণা কৰিব। বন্ধুসকল, ইয়াৰ আগতো হ'ব পাৰে, ইয়াৰ পিছতো হ'ব পাৰে। ঠিক আছে বন্ধুসকল, তো বন্ধুসকল, আশা কৰোঁ আপোনালোকে অকণমান হ'লেও বুজি পাইছে। আৰু আপোনালোকে যদি নটিচ জাৰি কৰে, মই আপোনালোকক ভিডিঅ' বনাই দিম যে কোনদিনা ৰিজাল্ট ঘোষণা কৰিব। লগতে ভিডিঅ' এনেকুৱা বনাম যে কেনেকৈ চেক কৰিব আপুনি, সম্পূৰ্ণ প্ৰচেছখিনি আপোনালোকক জনাই দিম। ঠিক আছে বন্ধুসকল, যদি ভিডিঅ'টো লাইক কৰা নাই এটা লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, কিয়নো এনেকুৱা ধৰণৰ ৰিলেটিভ ভিডিঅ' এইটো চেনেলত পাই থাকিব। তো ঠিক আছে বন্ধুসকল, আজিৰ কাৰণে ৰাখিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। জয় অসম।